নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ। মই আপোনালোক সকলোৰে মৰমৰ হিমচুৰ ৰহমান। মই এজন ৰেডিঅ'গ্ৰাফাৰ। যদি এজন ৰেডিঅ'গ্ৰাফাৰ বা এজন ষ্টুডেণ্টে চাই আছে ডিয়াৰ মেচিনত চেষ্ট PA ভিউ কেনেকৈ কৰিব, আজি চেষ্ট PA ভিউ কেনেকৈনো কৰে এভৰিথিং দেখাম ডিয়াৰ চিষ্টেমত। বলক ডিয়াৰ চিষ্টেমত চেষ্ট PA ভিউ কেনেকৈ কৰে। এতিয়া আমি মনিটৰলৈ আহিলোঁ। মনিটৰত আপোনালোকক দেখাম। প্ৰথমতে ডাটাটো এণ্ট্ৰি কৰি ল'ব লাগিব, যি ডাটা আছে। যদি মেল ফিমেল, কোনোবা যদি মেল ফিমেল, যদি ধৰক মেল পেচেণ্ট আছে মেলত ক্লিক কৰিম, ফিমেল যদি থাকে ফিমেলত ক্লিক কৰিম, এজটো দিম। আৰু ইয়াতে পেচেণ্ট চাইজ আছে, বাচ্চা, তাৰপিছত এডাল্ট, তাৰপিছত মেন ওমেন যেনেকৈ আছে, শকত ক্ষীণ সকলোৰে আছে। তাৰপিছত আমাৰ ডক্টৰ, কোন ডক্টৰে ৰেফাৰ কৰিলে সেইটো ডক্টৰে দিম। ইমেইলে থাকিলে ইমেইলে হিষ্ট্ৰীটো এড কৰিম। তাৰপিছত ইয়াতে আপোনাৰ সেই প্ৰট'কল আছে, ইয়াতে দেখিছেনে চেষ্টটোত ক্লিক কৰি দিলে এভৰিথিং ইয়াতে প্ৰট'কল আহি যায়। চেষ্ট PA লেট্ৰেল, চেষ্ট PA লেট্ৰেল অব্লিক এইবিলাক আছে। যদি চেষ্ট PAটো লাগে আমি চেষ্ট PAটো ক্লিক কৰি দিম, লগ ইয়াতে আহি গ'ল। দেখিছেনে চেষ্ট PAটো। তাৰপিছত কি কৰিম আমি, তাৰপিছত আমি এড কৰি দিলোঁ নহয়, এভৰিথিং চব ডাটা দিয়াৰ পিছত এড কৰি দিলোঁ। এতিয়া মই কি এনেই কিবা কিবি অলপ ডাটাটো এণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত এনেকুৱা ফৰ্মেটত আহি যাব। এনেকুৱা ফৰ্মেটত আহি যোৱাৰ পিছত যদি বেবী পেচেণ্ট হয়, বেবী পেচেণ্ট ক্লিক কৰি দিয়াৰ লগে লগে KVP MAS এই দুটা বস্তু দেখিছেনে অট'মেটিক ছেট হৈ থাকে। এইটো অট'মেটিক আপোনাৰ ছেট হৈ থাকিব। তাৰপিছত যদি অলপ বাচ্ছাটো অলপ ডাঙৰ হয়, এইটোৰ কাৰণে আছে ধৰা হ'ল 18 বছৰৰ পৰা মিনিমাম ক্ষীণ মানুহ, ক্ষীণ আৰু এইটো আপুনি ক্লিক কৰি KVP MAS অট'মেটিকলি ছেট হৈ যায়। তাৰপিছত আমি আমাৰ এক্সৰে মেচিনলৈ যাম। এইটো ধৰক কনচল, যিটো জানে ইয়াতে এক্সপ'জ কৰোঁ। মেইন কাম হ'ল আমাৰ ইয়াত আপুনি এই ডিটেক্টৰটো মিলাই ল'ব। প্ৰথমতে সুধিব পেচেণ্টটো, সুধি ল'ব কি আপুনি কিবা মেটেলিক বস্তু বা কিবা ঘৰত কিবা তাবিজ চাবিজ পিন্ধি আছে নেকি। যদি আপোনালোকে পিন্ধি আছে তেনেহ'লে এইবিলাক চব আঁতৰাই থ'ব, কাৰণ মেটেলিক বস্তুবিলাক ইয়াতে উঠি যাব। এভৰিথিং কৰিব, হিষ্ট্ৰীবিলাক ল'ব, কাৰোবাৰ কাপ হৈ আছে নে নাই, কাহ হৈ আছে নাই, ফিভাৰ হৈছে নাই, জ্বৰ হৈছে নে নাই, এভৰিথিং প্ৰিভিয়াছ হিষ্ট্ৰী কিবা TB কিবা আছিল নে নাই, এভৰিথিং ল'ব ডিটেইলছ। তাৰপিছত ইয়াতে ৰাখিব, মিলাই ল'ব, পেচেণ্টৰ হিচাপত মিলাই ল'ব। তাৰপিছত এই দুখন হাত কঁকালত এনেকৈ দিব, কঁকালত এনেকৈ দি বুকুখন ইয়াতে লাগাই দিব, লাগাই দি এনেকৈ পুছ কৰিব লাগিব। চেণ্টাৰিংটো মিলাই ল'ব, চেণ্টাৰিংটো ইয়াতে এনেকৈ ধুনীয়াকৈ মিলাই ল'ব, চেণ্টাৰিংটো মিলাই ল'ব। তাৰপিছত এনেকৈ থাকিব। তাৰপিছত তাৰ পৰা এক্সপ'জ কৰিব নহয়, ইয়াতে আমি এক্সপ'জ কৰি দিয়াৰ লগে লগে ইয়াতে এনেকৈ ধুনীয়াকৈ শ্ব' হৈ যাব। কিন্তু শ্বেয়াৰ চিষ্টেমত ট'টেলি বেলেগ। শ্বেয়াৰ চিষ্টেমত হ'ল আপুনি কেছেটখন তাত লগাই দিব লাগিব, কেছেটখনৰ এক্সপ'জ হ'ল, কেছেটখন আনি ৰিডাৰত ৰিড কৰিব লাগে। কিন্তু ডিয়াৰ চিষ্টেমত ট'টেলি বেলেগ। আপোনালোকক মই এটা বস্তু ক'ব পাৰিলোঁ, যেতিয়া আপুনি ইয়াতে এক্সপ'জ কৰিব, তেতিয়া পেচেণ্টটো তাত থাকিব, তেতিয়া আপুনি এক্সপ'জ কৰাৰ আগে আগে ক'ব কি উশাহটো বন্ধ কৰক, উশাহটো বন্ধ কৰিব, হোল্ড কৰিব। তাৰ যেতিয়া এক্সপ'জ শেষ হ'ব তেতিয়া আপুনি পেচেণ্টটোক ক'ব উশাহটো এৰি দিয়ক। এইটো আপুনি এক্সামিনেশ্যন কৰি থাকোঁতে এইটো ক'ব লাগিব। বুজি পাইছেনে? আপোনালোকে জানিলে ধন্যবাদ। যদি ভাল লাগিলে এবাৰ লাইক এটা কৰি দিব। ধন্যবাদ।